হেল্ল' গাইছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল চাগে। আজি মই এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ। ভিডিঅ'টোৰ বিষয়বস্তু হৈছে এখন গাঁও, আমাৰ গাঁও, বিশেষকৈ মোৰ গাঁও। মোৰ বন্ধু বান্ধৱসকলে প্ৰায় কৈ আছে নিজৰ গাঁওখনক লৈ এটা ভিডিঅ' বনাবৰ বাবে। সেয়েহে তেখেতসকলৰ কথাত মই সন্মান জনাই মোৰ গাঁৱক লৈ ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ। আজি মোক ভিডিঅ' বনোৱাত যিজন ব্যক্তিয়ে সংগ দিব, সেই ব্যক্তিজনক মই পৰিচয় কৰাই দিছোঁ। মোৰ অতিকৈ মৰমৰ, মোৰ অতিকৈ চেনেহৰ, মোৰ অতিকৈ শ্ৰদ্ধাৰ ব্যক্তি মাননীয় শ্ৰীযুত পূৰ্ণকান্ত সন্দিকৈ ডাঙৰীয়াদেৱ। এয়া পূৰ্ণকান্ত সন্দিকৈ ডাঙৰীয়াদেৱ। তেখেতে মোক ভিডিঅ' বনোৱাত সহায় কৰিব, সংগ দিব। এইজনেই হ'ল মোৰ শ্ৰদ্ধাৰ ব্যক্তি পূৰ্ণকান্ত সন্দিকৈ ডাঙৰীয়াদেৱ। ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি মই মোৰ প্ৰাথমিক বিদ্যালয়খন পাই গ'লোহি। এইখনেই হ'ল মই পঢ়া বোকানগৰ প্ৰাথমিক বিদ্যালয়। এইখন স্কুলতে মোক মায়ে নাম লগাই দিছিল আৰু মায়ে মোক আঙুলিত ধৰি ধৰি এইখন স্কুললৈ শিক্ষা দিবৰ কাৰণে লৈ আহিছিল। চাওক, এইখনেই হ'ল মই পঢ়া বোকানগৰ প্ৰাথমিক বিদ্যালয়। আমি যেতিয়া এইখন স্কুলত পঢ়িছিলোঁ তেতিয়া এই স্কুলখন পকা নাছিল, বাঁহৰ আছিল, বেৰবিলাক বাঁহৰ আছিল। আৰু য'ত আমি কিতাপ পত্ৰ থৈছিলোঁ, আমি এখন তক্তা লৈ ওপৰত থৈছিলোঁ আৰু তক্তাখন খুৰা বনাই লৈছিলোঁ ইটা জাপি জাপি। আৰু এতিয়া এইখন স্কুল পকা হ'ল আৰু ডেস্ক বেঞ্চো হ'ল। এইখনেই হৈছে আমাৰ বোকানগৰ প্ৰাথমিক বিদ্যালয়, যিখন স্কুলত মই ক খ শিকিছিলোঁ, 1 2 শিকিছিলোঁ। যিখন স্কুলত মই মোৰ জ্ঞানৰ প্ৰথম পোহৰ পাইছিলোঁ। এইখনেই হ'ল মই পঢ়া বোকানগৰ প্ৰাথমিক বিদ্যালয়। পাৰ হৈ যোৱা সময়ছোৱাত বোকানগৰ প্ৰাথমিক বিদ্যালয় পৰিয়ালৰ যিসকল ব্যক্তিয়ে নিজৰ কৃতকাৰ্যতাৰে কৰ্মজীৱন চানেকি থৈ অৱসৰ গ্ৰহণ কৰিলে, সেইসকললৈ মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইটোৱেই হ'ল আমাৰ বোকানগৰ নামঘৰ, আমাৰ নামঘৰ। চাওক, নামঘৰটো মই আপোনালোকক অকণমান হ'লেও দেখুৱাই দিছোঁ। আগৰ নামঘৰটো সৰু আছিল। আগৰ নামঘৰটো একে ভাঙি পেলোৱা হৈছে আৰু তাত ঠাইত আমি ডাঙৰকৈ নামঘৰটো বনাইছোঁ। আৰু কাম এতিয়ালৈকে নামঘৰৰ কাম শেষ হোৱা নাই, কাম চলি আছে। আৰু কেইদিনৰ পিছত এই নামঘৰটো সম্পূৰ্ণ হ'বগৈ, আমাৰ এই বোকানগৰ নামঘৰ। আহি মই আমাৰ হাঁহচৰা গাঁও পঞ্চায়ত পাই গ'লোহি। এইখনেই হৈছে আমাৰ গাঁও পঞ্চায়ত। আৰু এই পঞ্চায়তখন আমাৰ বোকানগৰৰ অন্তৰ্গত। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে, একো কৰিব নোৱাৰিলেও অনন্ত লাইক আৰু ছাবস্ক্ৰাইবাৰ কৰিব। নমস্কাৰ, জয় আই অসম, ধন্যবাদ।